Hello guys, পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো কেইটামান ডেকোৰেটিভ পিস। হেকিটা মই অনলাইন অৰ্ডাৰ কৰিছিলো কিন্তু আহি পাওতে দেৰি হ'ল। তথাপি যেহেতু আহি পালে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো মই কি কিনিলো। তেতিয়ালে বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে লৈ আহিছো মই দুটা এনেকুৱা ধৰণৰ লাইট দুটা খুব ধুনিয়া হয়। ইয়াতে গ্লাস দিয়া আছে আৰু ইয়াৰ ভিতৰত কেন্ডেল লগাব লাগিব। কেন্ডেল লগাই এটা জ্বলাব পাৰিব। ইয়াৰ লিংক এটা মই ডেসক্ৰিপচন বক্সত দি দিম যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়া হলে চাই ল'ব। এটো হ'ল মোৰ ফাৰ্স্ট আইটেম। সেকেন্ড লৈ আহিছো মই এটা এটো ভাৰত নাইবা মন্দিৰৰ দুৱাৰমুখত সকলোতে এনেকে আৰিব পাৰিব এটো। আৰু ইয়াৰ লগতে আৰু এটা পিস আহিছে। দুটা পিস একেলগে আহিছে। এটো খুব ধুনীয়া। এটো অকমান সৰু হেতুতকে এটো খুব ধুনীয়া। আপোনালোকে ইচ্ছা কৰিলে ঘৰৰ দুৱাৰমুখত নাইবা গোসাঁই ঘৰত য'ত ইচ্ছা কৰে তাতে দিব পাৰিব। ইয়াৰ পিছত লৈ আহিছো মই এটা দেখে চাকি দানি। এটো চাকিটো ইয়াতে তেল আৰু কলিতা দি জ্বলাব পাৰিব আৰু এনেদৰে কভাৰ কৰি দিব পাৰিব। ইফালেও খুলিব পাৰে আৰু এটো ক্ৰিষ্টেলৰ হয় খুব ধুনীয়া। এটো মোৰ নেক্সট আইটেম। এটো পিতলত হয় মেটেলত এনেদৰে ইয়াতে পানী দি আৰু ইয়াৰ লগত দুটা কেন্ডেল আহিছে। কেন্ডেল দুটা এনেকে ইয়াতে পানী ভৰাই কেন্ডেল দি বা কালাৰিং কিবা ফ্লাৱাৰ এটো খুব ধুনীয়া দেৱালীৰ কাৰণে এটা ডেকোৰেটিভ পিস। তাৰপিছত আনিছো এইকেইটা লাইট। এয়া 5টা পিস হ'ব এনেকে এনেদৰে 5টা পিস আহিছে। এটা সজালে গম পাম পিছত গম পাব মই কেনেদৰে সজাইছো। তাৰ পিছত লৈ আহিছো এইটো এটা। এইটো হ'ল দুৱাৰত এনেকে হেংগিং কৰা সাইডত। এইটো খুব ধুনীয়া। এনেদৰে এইটো দুটা আহিছে। এনেকে দুডাল থকা সেট হিচাপে ল'ব পাৰিব। এইটো লেন্থটো ইমান দীঘল পাব। এইটো তলত এনেকে বেল আছে আৰু ইয়াতে এনেকে হাতি দিয়া আছে আৰু এনে পম্পম দিয়া আছে। আৰু এয়াই আছিল আজি ভিডিঅ'ত। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব। লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰো সকলোৰে দেৱালী ভালে ভালে যাওক আৰু পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো। বাই বাই।